আৰু গাইছ একদম যাব ওলালোঁ আজি তেজপুৰৰ পৰা হোটেল ষ্টাৰ এৰিলোঁ বাপৰে কি নক'ব ইমান মাথা গৰম আজি মানে যাব ওলাওঁতে মানে আচৰিত তেজপুৰখন একচুৱেলি বহুত কিবা দেই মানে কি বুলি ক'ম অসমৰ ডকাইত ঠাই অসমৰ ডকাইত ঠাই একদম মানে হোটেলৱালাবিলাকো ইয়াতে 10 টকা বেছি তাতে 10 টকা কম তাতে 10 টকা বেছি বাছ ড্ৰাইভাৰ নহয় না তেজপুৰখন যে একদম ডকাইত নিচিনা ঠাই মানে ইয়াতে 10 টকা বেছি তাতে 10 টকা কম গৈ আছো ন কেনেকুৱা লাগিল তেজপুৰ আহি অসমৰ একদম ডকাইত ঠাই ক'ত এইফালে চাওক বিজয় কেনেকুৱা লাগিল কোৱা এই নহয় এই কেনেকুৱা লাগিল তেজপুৰ আহি পিনি একদম অসমৰ देखा आपने लापरवाही का नतीजा है ডকাইত ঠাই ইয়াতে 10 টকা বেছি তাতে 10 টকা কম জায়গাটা বহুত ভালো खत्म বেটাৰী গাড়ীটো কিমান লৈছিল কৈছ ইমান টকা ভৰিছোঁ নহয় বেটাৰী গাড়ীটো কি নাম আছিল তাৰ নামটো কি নাম আছিলে নামটো বেটাৰী গাড়ী মানুহজনৰে আচৰিত মই আপোনালোকক গৈ ফালে কম দেই ইয়াতে কি কি হ'ল আমাৰ ঠিক আছে গাইছ এতিয়া গৈ লওঁ আমাৰ গাড়ীখনো বেয়া হৈছে ৰৌতাত ৰৈ আছে ৰৌতাৰ পৰা আমাক পিক আপ কৰিব আমি এইখিনি ডেভেলনাত গৈ আছোঁ এচি বাছ এতিয়া এচি চালু হৈ আছে আৰু আপোনালোকৰ লগত ধুনীয়াকৈ কথা পাতি গৈ আছে ওলালোঁ এতিয়া ওলালোঁ এচি বাছত বহি লৈছোঁ একদম পূৰা এচি লৈ লৈ গৈ আছোঁ ধুনীয়াকৈ বহি আছে মৰমকৈ বহি আছে গোটেই ল'ৰাকেইটা হাই বিশাল গৈ আছোঁ আৰু গাইছ চাওকচোন এচি বাছৰ অৱস্থা সেইটো এটা বমি কৰা অৱস্থা নাই আৰু মই অৱস্থা নাই টেঙা চিপি চিপি আহিছোঁ এইটোৰ বোলে বমি লাগি আছে বমি লাগি আছে ভালে আছা বমি লাগিছে এইটোৰ মাত্ৰ লগা নাই বমি এইটোও বমি কৰিছে ঠিকছে এইটোও বমি কৰিছে বমি লাগিছে এইটো কৰা নাই ভগৱান এচি বাছত অৱস্থা নাই আজি লাগিছে টেঙা চিপি চিপি মাথাৰ অৱস্থা আৰু গাইছ এইখিনিতে মই পোনপ্ৰথমে ধন্যবাদ দিব লাগিব মোৰ বহুত বেছি মৰমৰ ছাত্ৰ এজনে মোক এই নেমু গোল নেমু টেঙা 2টা পঠাই দিছিলে আৰু তেনেকৈ চাওকচোন মই নিজে কাটি মই এটুকুৰা খাইছোঁ আৰু এটুকুৰা মূৰত চেপি চেপি আহিছোঁ মানে এচি বাছ আছিলে আৰু একদম এজনৰ বমিৰ পিছত এজনৰ পিছত এজন গোটেইখিনিক এই নেমুৱে বচালে আৰু তেনেকৈ চাওকচোন এতিয়া আমি গাড়ী চেঞ্জ কৰিলোঁ ৰৌতাৰ পৰা যিটো এচি বাছখন আছিলে আমাৰ ৰৌতাত আৰু ৰৌতাৰ পৰা ওদালগুৰিলৈকে আহিম যিহেতু আৰু বাছখন ওদালগুৰিৰ বেলেগ এখন বাছত আমি চেঞ্জ কৰিলোঁ আৰু তেনেকৈ চাওক মই নেমু খাই আহিছোঁ আৰু গোটেইখিনি খুব হাঁহি লগা পৰিৱেশ হাই গাইছ পূৰা আজি হিপ হপ লগাইছোঁ আৰু মই আলহী খাব আহিছোঁ আজি মানে ফুৰিব আহিছোঁ আৰু পূৰা একদম ঘৰৰ মালিক আৰু চাবি মই ঘৰটো দেখুৱাম একদম মানে নতুন এটা ভিডিঅ' আৰু বাগান ফুৰিব আহিছোঁ খুব ভাল পাওঁ যিহেতু চাহপাতৰ বাগান মই বহুত বেছি ভাল পাওঁ প্ৰাকৃতিক প্ৰিয় জীৱন এটা নিজকে ৰূপ দি পিনি বহুত বেছি ভাল পাওঁ মই আৰু তেনেকৈ এতিয়া দেখুৱাম দেই গোটেই লোকেশ্যনটো দেখুৱাম মই গোটেই একদম আপোনালোকক ক'ত আছে এতিয়া একদম ধুনীয়া চাওক আজি আলহী মই আৰু গাইছ চাওক দেখিছেনে খুব ধুনীয়া একদম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত নিজকে পূৰা বিলীন হৈ গৈছে আৰু এতিয়া চাওক এইফালে চেৰিটো দেখুৱাই দিয়ে আৰু গাইছ আপোনালোকক জনাইছোঁ এই যে দেখিছে নহয় অৰণ্যৰ মাজত এই ঘৰটোৰ এটা বিশেষত্ব আছে আৰু ইয়াতে এনেকুৱা হয় মানে ৰাতি যদি আপোনালোকে থাকে তলত যে সেই যে আপোনাক দেখুৱাইছিলোঁ যে চকীসমূহ যে পাৰি থৈ দিয়া আছিলে চকীসমূহ নিজে নিজে মানে চলি গৈ থাকে চুচৰি গৈ থাকে দিনত হ'লে বহুত বেছি ভাল হয় বতাহ খুব ধুনীয়া বলি থাকে আৰু আজিলৈ ইমানটা কাম যে শেষৰ মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বেলেগ কৰিব বাই বাই